এভৰিৱান আপোনালোক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি এই ভিডিঅ'টোত মই মোৰ তাত থকা কিছুমান নতুন চাদৰ মেখেলা দেখাম আৰু সেই চাদৰ মেখেলা কিছু মই লৈ থৈছিলোঁ লকডাউনৰ সময়ত আৰু লকডাউনৰ আগত, কিন্তু এতিয়ালৈকে চিলোৱা হোৱা নাই। গতিকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকেও যদি চাই ভাল পায় তেতিয়াহ'লে মোৰো ভাল লাগিব আৰু চাই ভাল পালে মোক কমেণ্টত জনাব আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি মোৰ তাত যিযোৰ ফাৰ্ষ্ট মই কিনা কাপোৰ আছে আৰু মই ফাৰ্ষ্ট আপোনালোকক দেখাবলৈ বিচাৰিছোঁ সেই কাপোৰযোৰ, আৰু সেই কাপোৰযোৰ হৈছে এইযোৰ, আৰু এইখন হৈছে চাদৰখন। আৰু এই কাপোৰযোৰ ব্লু কালাৰ হয় আৰু আমাৰ ঘৰত প্ৰায়ভাগ কাপোৰেই ব্লু কালাৰৰ আৰু অৰেঞ্জ কালাৰৰ আছে। তো এইযোৰ হৈছে মই ফাৰ্ষ্ট কিনা কাপোৰ, আৰু এইখন হৈছে চাদৰ আৰু এইটো হৈছে চাদৰৰ আঁচলটো। তো আপোনালোকেও আশা কৰিছোঁ চাই ভাল পাব আৰু ভাল পালে জনাব। তো এইটো হৈছে চাদৰৰ ফুল আৰু কলকাৰ হয়, আৰু ইয়াত ব্লু কালাৰ আৰু গ্ৰীণ কালাৰৰ আছে আৰু গুণাৰ হয়। আৰু এইটো হৈছে এইখন হৈছে চাদৰখন। তো ইয়াৰ মই মেখেলাখনো দেখাম। এইখন হৈছে ইয়াৰ মেখেলাখন, আৰু মেখেলাখনতো এনেকেই ফুল আছে, আৰু ইয়াৰ হৈছে এইখন মেখেলা। তো মই কেইযোৰমান কাপোৰ কিনিছিলোঁ, এই কেইযোৰমান চিলাইও পিন্ধা হৈছে। তো যিকেইযোৰ আছে সেইকেইযোৰকে মই আপোনালোকক দেখাম। মই 2 নম্বৰত যিযোৰ কাপোৰ কিনিছোঁ সেইযোৰ হৈছে এইযোৰ, আৰু এইযোৰ চিয়াহী কালাৰৰ হয়, আৰু এইযোৰৰ নিচিনা ফুলটো ছেইম মই আৰু দুযোৰ কাপোৰ কিনিছোঁ। তাৰে এযোৰ চিলোৱা হৈছে, সেইযোৰ য়েল্ল' কালাৰ আছিল, আৰু এইযোৰ চিয়াহী কালাৰ। তাৰ লগত আৰু এযোৰ যিযোৰ কিনিছোঁ সেইযোৰ হৈছে ব্লু কালাৰ। তো এইখন মই খুলি দেখাই দিছোঁ, আৰু এইখন হৈছে তাৰ মেখেলাখন। তো মই মেখেলাখনকে খুলি দেখাই দিছোঁ, মেখেলাখন। আৰু ইয়াত ব্লাউজৰ পট্টি আছে আৰু ব্লাউজৰ পিচটোও আছে। তো এইখন হৈছে মেখেলা, আৰু মেখেলাখনৰ ওপৰলৈকে এনেকৈ ফুল আছে। এইখন হৈছে ইয়াৰ চাদৰখন। তো এইখন চাদৰ মই মেলি দেখাই দিছোঁ ভালদৰে। তো এইখন হৈছে চাদৰ। আৰু মাজত এনেদৰে ফুল আছে। আৰু মই 3 নম্বৰত যিযোৰ কাপোৰ কিনিছোঁ সেইযোৰ কাপোৰ মই আপোনালোকক দেখাই আছোঁ। আৰু এইযোৰ হৈছে মই 3 নম্বৰতে কিনা কাপোৰযোৰ, আৰু এই কাপোৰযোৰ হৈছে অৰেঞ্জ ৰেডৰ মাজতে হয় ৰংটো, আৰু ইয়াত গুণাৰ ফুল আছে, আৰু ফুলবোৰ খুব সৰু সৰু হয়, কাৰণ মই সৰু সৰু ফুলৰ কাপোৰেই ভাল পাওঁ, সেইটো কাৰণে সৰু সৰু ফুল থকা কাপোৰবিলাকেই মই বেছি কিনোঁ। আৰু এখন হৈছে তাৰ মেখেলাখন, আৰু তাৰ চাদৰখনো মই আপোনালোকক দেখাম। তো এইখন হৈছে তাৰ চাদৰখন, মই মেলি দেখাই দিছোঁ। এখন চাদৰ, আৰু ইয়াৰ মাজত যিবোৰ ফুল আছে খুবেই সৰু হয়, আৰু ইয়াত এনেকৈ সৰু সৰু ফুল আছে, আৰু একো নাই, খুব চিম্পুল হয়। আৰু এইখন হৈছে ইয়াৰ চাদৰ। আশা কৰিছোঁ আপোনালোকে কাপোৰবোৰ চাই ভাল পাইছে। তো মোৰ একদম শেষৰ কাপোৰযোৰ দেখাম, আৰু মই 6যোৰমান কাপোৰ কিনিছোঁ, তাৰে 2যোৰমান চিলোৱা হৈছে। তো এই 4যোৰ মান কাপোৰে চিলোৱা নাই, গতিকে এইকেইযোৰকে মই আপোনালোকক দেখাইছোঁ। আৰু মোৰ একদম শেষৰ কাপোৰযোৰ আপোনালোকক মই এতিয়া দেখাম। মই যে কৈছিলোঁ আপোনালোকক চিয়াহী কালাৰৰ কাপোৰযোৰ লগত ছেইম 3যোৰ কাপোৰ কিনিছিলোঁ, আৰু তাৰে এইযোৰ হৈছে পাতলা নীলা। আৰু ইয়াৰ মই মেখেলাখন দেখাই দিওঁ। এইখন হৈছে মেখেলাখন, ফুলটো ছেইম হয়,
গোটেইখিনি বস্তুৱে সেম হয়, কালাৰটো খালি অলপ বেলেগ হয়। আৰু ইয়াৰ চাদৰখন মই দেখাই দিছোঁ। আৰু এইখন হৈছে ইয়াৰ চাদৰ। তো এইখন হৈছে ইয়াৰ চাদৰ আৰু ইয়াৰ মাজতো এনেদৰে সৰু সৰুকৈ ফুল আছে। তো এইকেইযোৰে আছিল মোৰ কাপোৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তো আজিলৈ ইমানখিনিয়ে। বাই বাই।